এভৰিৱান গুড মৰ্ণিং মই নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া 7:30 হৈছে জল্দি ওলাইছোঁ অকণমান মন্দিৰ যাওঁ আৰু 8টা বজাত মন্দিৰটো সদায় অকণমান জল্দি যাওঁ লাইনটো থাকিবই বহুত তো সেয়াই আৰু ৰেডি হৈছোঁ এতিয়া যে ৰেডি কৰি দিছোঁ এই যাওঁ হাত চাকি চাবা চাবা লাইট মাৰি দিয়া এইটো ৰুম ভালে হয় আৰু বাথৰুম আছে ইফালে যান ন যাবা আমি থকা হোটেলখনৰ পৰা 15 মিনিটছমান লাগিব আৰু মন্দিৰলৈকে নাজিৰাত আছে মন্দিৰটো অগ্নিনাভ মন্দিৰ আৰু শিৱসাগৰতহে আৰু ফাৰ্ষ্ট টাইম আহিছোঁ মানে কাজিৰঙালৈকে আহিছোঁ দুবাৰ তিনিবাৰমান এইটো যোৰহাট শিৱসাগৰ এইটো চাইডে অহা নাই এয়া ফাৰ্ষ্ট টাইম আৰু মন্দিৰ যদি দৰ্শন কৰা হৈ যায় জল্দি ভাবিছোঁ ৰংঘৰ বা কাৰেংঘৰ এনেকৈ কি মানে চাই যাম আৰু দুটামান কিবা টুৰিষ্ট প্লেচ তুমি LKG কেইটা কৰিছা ন কেইবছৰ আছে ভিতৰত আছিলে নামবোৰ পাপা ইয়াতে আছিলে সৰুতে পাপা ইয়াতে আছিলে যিহেতু অগ্নিনাভ মন্দিৰ মৰ্ণিং 8:30 মানত অপেন হয় আৰু আমি অলপ জল্দি ৰেডি হৈ গ'লোঁ চ' এতিয়া আমি গৈ আছোঁ NGC কলনী একচুৱেলি মোৰ ফাদাৰ ইন ল ইয়াতে কেভিত জব কৰিছিল আৰু হাজবেণ্ড 3-4 ইয়াৰ্ছমান ইয়াতে আছিলে মানে LKG UKG শিৱসাগৰ ONGC কলনীত থকা কেভিত পঢ়িছিল আৰু তাকে হাজবেণ্ডে আমাক দেখাব লৈ আহিলে Thank you. जब से तुमको देखा मेरे होश भी खो गए চাব লগা মিছ কৰি তাৰপিছত আমি আহিলোঁ শিৱদৌল আৰু একদম মৰ্ণিং টাইমতে আহিছোঁ যে মানে মানুহৰ ভিৰ ভাৰ নাছিলে আৰু ইমান ধুনীয়া হৈ আছিলে পৰিৱেশটো আৰু শিৱদৌল আমাৰ অসমৰ বাবে এখন মন্দিৰেই নহয় ই আমাৰ গৌৰৱময় ইতিহাস সংস্কৃতি আৰু স্থাপত্যৰ এক জীৱন্ত প্ৰতীক আৰু এতিয়া যেতিয়া মই ভিডিঅ'টো এডিট কৰি আছোঁ মনটো মানে ইমান বেয়া লাগিছে নহয় শিৱসাগৰত এতিয়া চাৰিওফালে মানে বানপানী শিৱসাগৰখন আমাৰ অসমৰ গৌৰৱ আমাৰ পৰিচয় হয় আৰু ভগৱানে কিয় এই দুৰ্যোগ নমাই আনিলে মানে সঁচাকৈ এইকেইদিন আমাৰ অসমৰ প্ৰত্যেকজন মানুহৰে মনবোৰ বহুত বেয়া মই মানে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ মানুহখিনিক যাতে শক্তি দিয়ে আৰু শিৱসাগৰখন আকৌ আগৰ দৰে হৈ উঠক আৰু এটা কথা যে মই আগৰ ব্লগটোতো কৈছোঁ যে চাওক চৰকাৰে বা মানুহে হেল্প কৰিছে বাট ইয়াৰে পাৰ্মানেণ্ট চলিউশ্যন কি সেইটো গভৰ্ণমেণ্টে চিৰিয়াছলি ল'ব লাগে আজি আপাৰ আছামখন শেষ হৈ গৈছে কালি আমাৰ লোৱাৰ আছামত যে নহ'ব কি গেৰাণ্টি আছে চ' ইয়াৰ বাবে চৰকাৰখনে কিবা ডাঙৰ ষ্টেপ এটা ল'ব এতিয়া মানে বহুত দৰকাৰ হৈ গৈছে মানে এই ৰাখোন যে আহিব এই এটা বলে এইটা হবে তো তুমি দিলা 7 built in 1733 আৰু ইয়াতে এটা মই কথা ক'ব বিচাৰিছোঁ মানে তেতিয়াই মই যাওঁতে ফিল কৰিছিলোঁ আৰু যে শিৱসাগৰখন যিহেতু আমাৰ অসমৰ এখন হিষ্টৰিক প্লেচ ন ইয়াতে ইমান আহোম দিনৰ টেম্পলছ মনুমেণ্টছবোৰ আছে চ' যিমান পৰ্যায়ত ডেভেলপমেণ্ট হ'ব লাগিছিলে মই মানে সিমান ডেভেলপমেণ্ট হোৱা দেখা নাই মানে আপোনালোকে কি ফিল কৰে ক'বচোন বাৰু মই আৰু মোৰ হাজবেণ্ডে তাকে মানে ডিছকাছ কৰি গৈছিলোঁ যিটো পৰ্যায়ত ডেভেলপমেণ্ট হ'ব লাগে সিমান পৰ্যায়ত মই মানে হোৱা যেন মানে মোৰ ফিল হোৱা নাই আৰু আমি আহি পালোঁ অগ্নিনাভ মন্দিৰ আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া মন্দিৰ 9:30 মান হৈছিলে অপেন হৈছিলে আৰু বাচ্চাৰ কাৰণে যেহেতু বেলেগ লাইন আছিলে চ' আমাৰ অকণমান ইজি হৈ গৈছে আৰু মন্দিৰত দিবৰ কাৰণে প্ৰসাদ বা ফল মূল ঘৰৰ পৰা একো নিব নালাগে তাতে বাহিৰত গোটেইখিনি কিনিবই পায় আৰু মানে ভোগৰ কাৰণে নিজৰ ফালৰ পৰা কিবা এটা এমাউণ্ট দিব পাৰি আৰু
হৈ গ'ল আমাৰ ভালে ভালে দৰ্শন মানে বাচ্চা থাকিলে মানে বেলেগ এটা লাইন জল্দি হৈ যায় আৰু বাপৰে বহুত গৰম দে আছে এতিয়া ৰখিছোঁ অলপ মানে আমাৰ যিজন ফ্ৰেণ্ড আহিছে সিহঁতৰ শহুৰে খাওঁ আকৌ নৰ্মেল লাইন ধৰিব লগা হৈছে সেইকাৰণে অকণমান দেৰি হৈছে চ' এতিয়া লাঞ্চ কৰি কিনে ডাইৰেক্ট ঘৰত গুচি যাম আৰু এতিয়া আমি যাওঁ আৰু সিদিনাখনে বহুত বেছি গৰম আছিলে আৰু যদি পাৰোঁ কাৰেংঘৰত সোমাই যাম আৰু ৰংঘৰটো চোৱা নহ'ল বাৰু এইবাৰ কাৰেংঘৰ কাৰেংঘৰত সোমাই যাওঁ ওচৰতে মন্দিৰৰ পৰা তুমি মই চিনি পাম এনজয় চাবা 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 তাতে নাযাবা কাৰেংঘৰ টিকেট ল'ব লাগিব যাই গৈ ডগি নাযাবা আহা 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 যা চাবা 15 ইয়াৰ্ছলৈকে ফ্ৰী টিকট जब से तुमको পঢ়া পঢ়া আছামিজ খিনি পঢ়াচোন অসম আহোম ৰাজধানী खो गए तुमको कैसे এই নাযাবা জিয়া নাযাবা मुझ में समा ৰজাসকলৰ এই পঢ়িবা পঢ়িবা जब से तुमको देखा दिल ये बेचैन सा हो गया तुम्हें ना भूला पल भर भी तुमसे मिलने की चाहत में जी रहा কি ঠাণ্ডা দেখিছা ঠাণ্ডা আৰু ওপৰত যাবই নেকি কি ঠাণ্ডা ন মাটিৰ কাৰণে নেকি किसी से दिल नहीं लगता दिल चाहता है आओ मेरी बाहों में जब से तुमको देखा मेरे होश भी खो गए तुमको कैसे समझाऊं আৰু আমি কাৰেংঘৰত থাকিলোঁ বহুত টাইম আৰু জিয়ান আৰু জিমিৰে যে ইমান ভাল পাইছে বহুত ভাল লাগিলে গৈ কিনে তাৰপিছত আমি ডাইৰেক্ট ঘৰলৈকে ওলাই দিলোঁ আৰু এই আমি কাজিৰঙা পালোঁ আৰু কাজিৰঙাতে ৰিচৰ্ট এখনত ৰখি কিনে আমি লাঞ্চটো কৰি ল'লোঁ ধুনীয়াকৈ ৰিচৰ্টখনৰ নামটো পাহৰিলোঁ কিন্তু মানে ফুডটো বহুত ভাল আছিলে আৰু ধুনীয়াকৈ আমি লাঞ্চটো কৰি ল'লোঁ আৰু তাৰপিছত আমি সীতা জহৰত ৰখিলোঁ আৰু তাতে চাহ খালোঁ আৰু ঘৰৰ কাৰণে মিঠা দৈ ক্ৰীম এনেকৈ কিবা কিবি ল'লোঁ পে'মেণ্টটো ক'ত ক'ব লাগিব নন ষ্টপ আহিছে 4 hours এই 4টাৰ পৰা চাহ খাব সোমাইছোঁ চাহ খাই ইয়াতে চাহ এই শুই আহি আছে আৰু ৰাতি ঘৰতে আমাৰ 10টামান বাজিলে ঠিক আছে বাৰু ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে লগ পাম তেতিয়ালৈকে থেংক ইউ